নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হ'ল কিয়নো আপোনালোকে অসমত বহুতো ইউটিউবাৰ দেখিছে আৰু তাৰ মাজত বহুতো বেলেগ বেলেগ ধৰণৰ ইউটিউবাৰ থাকে, মানে বেলেগ বেলেগ কেটেগৰীৰ ওপৰত ভিডিঅ' বনোৱা ইউটিউবাৰসকল আছে। কিন্তু তাৰ মাজতো বহুত সৰু সৰু ইউটিউবাৰো আছে। ধৰি লওক আজিকালি বহুত সৰু ল'ৰাইও মানে ইউটিউবত ভিডিঅ' বনায়। তাৰ মাজত আজি আমি এনেকুৱা এজন সৰু ল'ৰাৰ সৈতে মানে তেওঁৰ ইণ্টাৰভিউ ল'বলৈ মই চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনিতে মই জনাই দিওঁ যে মই কাৰ সৈতে ইণ্টাৰভিউ ল'বলৈ চেষ্টা কৰিছোঁ। তেওঁৰ নাম হৈছে মানে সেই ইউটিউবাৰজনৰ নাম হৈছে চাবিকুৰ, আৰু চাবিকুৰৰ ঘৰ হৈছে হোজাইত। আৰু তেওঁ যথেষ্ট ভাল ব্লগ ভিডিঅ' বনায়। আৰু তেওঁৰ সৈতে আজি আমি কিছুমান প্ৰশ্ন সুধিম, তেওঁ আমাক আনচাৰসমূহ দিব। তাৰ আগতে মই তেওঁৰ ইন্ট্ৰডাকশ্যনটো অলপ দি ল'বলৈ চেষ্টা কৰিম। মানে এতিয়া ওলাই আছোঁ বৰপেটা যাবলৈ। আপোনালোকে অলৰেডি চাগে ভিডিঅ'টো মোৰ চেনেলত চাইছে, মানে সকলো ৰেডি চুলি মুলি কাটি মানে দিয়া আৰু মজা। আৰু এতিয়া ফটককৈ মানে ভিডিঅ'টো কৰি আছোঁ, চাই থাকক আৰু আপোনালোকে। বন্ধুসকল, চাবিকুৰক প্ৰথম প্ৰশ্নটো হৈছে যে চাবিকুৰে আমাক প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিব লাগে। প্ৰথম প্ৰশ্নটো এইটো যে চাবিকুৰৰ তোমাৰ বয়স কিমান আৰু তুমি কোন ক্লাছত পঢ়া? কৈছে যে চাবিকুৰ বয়স কিমান। চ' গাইজ আৰু সুধিছে যে চাবিকুৰ বয়স কিমান আৰু কোন ক্লাছত পঢ়ি আছে। ত' গাইজ এইটো একচুৱেলি চিক্ৰেট হয়, মই এইটো ৰিভিল নকৰোঁ। মোৰ বয়স কিমান বা মোৰ কোন ক্লাছত পঢ়ি আছোঁ এইটো মই মানে হেৰি কৰা নাই, চিক্ৰেট হিচাপে ৰাখি দিছোঁ। কেতিয়াবা আপোনালোকে মোৰ ভিডিঅ'সমূহত চাব পাৰিব। ত' আই বটন বা ডিছক্ৰিপশ্যনত লিংক আছে মোৰ ইউটিউব চেনেলত, গৈ ছাবস্ক্ৰাইব কৰক চাবিকুৰ ব্লগছ ইউটিউব চেনেল। আৰু এইটো মই এতিয়ালৈকে মই মানে কাকো জনোৱা নাই মোৰ এজ কিমান বা কি কোন ক্লাছত পঢ়ি আছোঁ, কলেজত নে স্কুলত, এইটো আজিলৈকে মই কাকো কোৱা নাই। ত' এইটো মানে এনচাৰ দিব পৰা নাই, ফাৰ্ষ্ট এনচাৰটো দিব পৰা নাই। চ' আই এম চৰি। ত' নেক্সট কুৱেশ্যন। বন্ধুসকল, চাবিকুৰক এতিয়া মোৰ দ্বিতীয়টো প্ৰশ্ন এইটো যে চাবিকুৰৰ ঘৰত কোন কেনেকৈ আছে আৰু চাবিকুৰ তোমাৰ আচল নামটো কি? দ্বিতীয় কুৱেশ্যনটো কৰিছে তোমাৰ ঘৰত কোন কোন আছে। মোৰ ঘৰত মা দেউতা ভণ্টি আৰু মই আছোঁ, 4জন স্মল ফেমিলি। ত' বহুত হেপ্পী আৰু মজা। আৰু এটা কৰিছে যে কেনেকৈ আছে, মজা। আৰু তোমাৰ আচল নামটো কি? ত' মোৰ আচল নামটো কি সেইটো এটা চিক্ৰেট কথা। চ' এইটো সকলো কথা আপোনালোকে নেক্সট ভিডিঅ' বা মোৰ লাইভৰ জৰিয়তে আপোনালোকক সকলো মানে খুলি কৈ দিম। ত' সেয়া আৰু। ত' নেক্সট চাবিকুৰে আমাক 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো দিলে যে তেওঁৰ ঘৰত মানে স্মল ফেমিলি বুলি ক'লে, মানে তেওঁৰ দেউতাক মাক আৰু ভনীয়েক আছে বুলি কৈছে। মানে এটা স্মল ফেমিলি, মানে একক পৰিয়াল আমাৰ অসমীয়াত যদি ক'বলৈ যাওঁ। খুব ভাল লাগিছে চাবিকুৰৰ সৈতে কথা পাতি। আৰু আপোনালোকে চাবিকুৰৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মই লিংকটো ডিছক্ৰিপশ্যনত দি দিছোঁ। আৰু এতিয়া 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ 3 নম্বৰ প্ৰশ্নটো হ'ল যে চাবিকুৰে আমাক এতিয়া ক'ব লাগে যে তেওঁৰ ব্লগ ভিডিঅ' সলনি আৰু কি কৰি ভাল পায়। যে 3 নম্বৰ কুৱেশ্যনটো ব্লগ ভিডিঅ' সলনি তুমি কি কৰি ভাল পোৱা। ত' মই মানে কি কৰি ভাল পাওঁ সেইটো কৈ আছোঁ। মই একচুৱেলি যেতিয়া ফ্ৰী টাইম থাকে তাতে মানে কিতাপ পঢ়ি ভাল পাওঁ, আৰু মাজে মাজে সময়ত মানে খেল ধেমালি কৰোঁ। আৰু যেতিয়া সময় পাওঁ মানে যিকোনো কণ্টেণ্ট থাকে তেতিয়া মই মানে ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ, আপোনালোকক দেখাবলৈ নতুন নতুন প্লেচ। ত' ইয়াৰ আছিল 3 নম্বৰ কুৱেশ্যন, আৰু কেইটামান আছে। ত' সেয়া আপোনালোকক দেখাই ভিডিঅ'টো চাই থাকক, আপোনালোকে লাইক কমেণ্ট। চাবিকুৰে আমাক 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দিছে যে মই সুধিছিলোঁ যে ব্লগ ভিডিঅ'ৰ সলনি কি কৰি ভাল লাগে, তেতিয়া আমাক চাবিকুৰে কৈছে যে ব্লগ ভিডিঅ'ৰ সলনি আজৰি সময়ত কিতাপ পঢ়ি ভাল পায় আৰু খেল ধেমালি কৰে। এণ্ড বেছি সময় পালে মানে কণ্টেণ্ট বনাই বুলি কৈছে ভিডিঅ'ৰ কাৰণে। এইটো এটা যথেষ্ট এটা ডাঙৰ কথা, কাৰণ আপোনালোকে বৰ্তমান সময়ত চাব পাৰে এনেকুৱা ধৰণৰ সৰু সৰু ল'ৰাবোৰে এনেকুৱা ধৰণৰ কামত জড়িত নহয়, যি টি কাম কৰি থাকে। আপোনালোকে চাব পাৰে তাত থাকি এই ল'ৰাজন যে চাবিকুৰে এনেকুৱা ধৰণৰ কাম কৰি আছে, আমি যথেষ্ট ভাল লাগিছে। আৰু আমাৰ চেনেলটোৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল চাবিকুৰলৈ। বন্ধুসকল, আমি বিশেষ কাৰণত 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্নটো বাতিল কৰিছোঁ। সেইটো কাৰণে এতিয়া চাবিকুৰক মই 6 নম্বৰ যিটো প্ৰশ্ন আছিলে সেইটো সুধিব বিচাৰিছোঁ চাবিকুৰক, যে চাবিকুৰৰ ভাল লগা এখন ছাবজেক্ট আৰু এজন ভাল লগা বেষ্ট ফ্ৰেণ্ডৰ নাম। 6 নম্বৰ কুৱেশ্যনটো আহিল যে মোৰ ভাল এটা ছাবজেক্ট। মোৰ ছাবজেক্টটো ক'ব গ'লে মই কি ছাবজেক্ট বেছি ভাল পাওঁ কওঁনে? মোৰ ফেভাৰেট ছাবজেক্টটো হৈছে ইংলিছ। মই ইংলিছ মানে ছাবজেক্টটো একেবাৰে ভাল পাওঁ, পঢ়ি মানে আল্টিমেট মানে ইংলিছটো আল্টিমেট হয়। আৰু কৈছে যে 6 নম্বৰ কুৱেশ্যনতে কৈছে ত'
তোমাৰ এজন বেষ্ট ফ্ৰেণ্ড মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ক'ব গ'লে মোৰ সকলোৱে বেষ্ট ফ্ৰেণ্ড সকলোৱে মোৰ ফ্ৰেণ্ড হয় তাৰ কাৰণে এনেকুৱা বেষ্ট ফ্ৰেণ্ড বুলি নাই সকলোৱে আছে কিন্তু এজনকৈ ক'ব গ'লে নাই আৰু মোৰ কিন্তু সকলোৱে আছে ফ্ৰেণ্ডছ আমাক জনাইছে যে চাবিকুৰৰ ভাল লগা ছাবজেক্টখন হৈছে ইংৰাজী আৰু ইংৰাজী যথেষ্ট ভাল লাগে বুলি কৈছে আৰু যথেষ্ট ভাল লাগিল কাৰণ আমাৰ বহুতো ল'ৰা ছোৱালীয়ে ইংৰাজী মানে মেথছ আৰু ইংলিছ খুব বেয়া পায় আৰু তাৰ মাজত যে ইংৰাজী ভাল পায় চাবিকুৰে এইটো বহুত ভাল লাগিল শুনি আৰু কি বুলি কয় তেওঁ এইটো কৈছে যে তেওঁৰ কোনো বেষ্ট ফ্ৰেণ্ড মানে পাৰ্চনেলি কোনো বেষ্ট ফ্ৰেণ্ড নাই সকলোৱে তেওঁৰ মানে ফ্ৰেণ্ড হয় বুলি কৈছে আৰু যথেষ্ট ভাল লাগিল চাবিকুৰে যি ধৰণে ভাবে আৰু এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ যাব বিচাৰিছোঁ বন্ধুসকল চাবিকুৰক 7 নম্বৰ প্ৰশ্নটো এতিয়া সুধিব বিচাৰিছোঁ মই যে তেওঁৰ চাবিকুৰৰ ইণ্ডিয়াৰ ভিতৰত ভাল লগা এজন ব্লগাৰৰ নাম চাবিকুৰে ক'ব লাগে আহিল যে মোৰ ইণ্ডিয়াৰ ভিতৰত ফেভাৰেট ইউটিউবাৰ কোন হয় মোৰ মানে ভাল লগা ইউটিউবাৰ তেনেকৈ ক'লে আপোনালোকে ফাৰ্ষ্টতে ভাবিব যে সৌৰভ যোশী বা ফ্লাইং বিষ্ট এনেকুৱা কথা নহয় এজন যদি ডাঙৰ ইউটিউবাৰে ভাল ভিডিঅ' বনাব পাৰে তেনেহ'লে সৰু এজন ইউটিউবাৰে তাতকৈ বেছিও বনাব পাৰে সেয়া নহয় যে মই সৌৰভ যোশী বা ফ্লাইং বিষ্ট এনেকুৱা ধৰণৰ ব্লগাৰসমূহৰ নাম ক'ম তেনেকুৱা নহয় মই সকলোকে ছাপোৰ্ট কৰোঁ আৰু সকলোকে হেল্প কৰিবলৈ চেষ্টা কৰোঁ সৰু ডাঙৰ একেই কথা মই সকলোকে ছাপোৰ্ট কৰোঁ তো ইয়াই আছিল আজি ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আমাৰ গোবিন দাসে মানে অতি সোনকালে 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক থেংকছ ফৰ ৱাচিং বাই বাই আৰু মানে মোৰ চেনেলটোত মানে অতি সোনকালে ভিডিঅ' আহি আছে সকলোৱে গৈ চাব আৰু কালি আজি মানে এতিয়া গৈ আছোঁ বৰপেটা কালি এটা নিউ ব্লগ আহিব সকলোৱে চাব মানে ভিডিঅ'টো কেতিয়া আছে মই নাজানো কিন্তু দি দিলোঁ আৰু গোবিন বাই মানে কিছু কথা কৈ দিয়া তুমি অকল মই 7 নম্বৰ প্ৰশ্নটোৰ চাবিকুৰক উত্তৰটো বিচাৰিছিলোঁ আৰু চাবিকুৰে ক'লে যে তেনেকুৱা ধৰণৰ কোনো পাৰ্চনেলি ইউটিউবাৰ নাই যাক নেকি তেওঁৰ ভাল লাগে কাৰণ তেওঁ চাবিকুৰে এইটো কৈছে যে আমাক যে মানে ডাঙৰ ইউটিউবাৰ এজনো ভাল ভিডিঅ' বনাব পাৰে আৰু সৰু ইউটিউবাৰ এজনো ভাল ভিডিঅ' বনাই পিনি মানে ফেমাছ হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কৈছে তেওঁৰ কণ্টেণ্ট সৰু ল'ৰা এজনৰ কণ্টেণ্টটো মানে গ্ৰেট হ'ব পাৰে সেইটো কথা আমাক চাবিকুৰে কৈছে আৰু যথেষ্ট ভাল লাগিলে আমাক চাবিকুৰে যেনেধৰণে গোটেই কথাখিনি বুজাই মেলি ক'লে আৰু ইমান সৰুতে এনেকুৱা ধৰণৰ কথা ভাবিব পাৰিছে আৰু যথেষ্ট ভাল লাগিল আমি এটা কামনা কৰিম আৰু আগবাঢ়ি যাওঁ আমাৰ গোবিন্স ব্লগ চেনেলটোৰ মানে সকলো ফ্ৰেণ্ডছৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আৰু আগবাঢ়ি যাব লাগে আৰু মোৰ বন্ধুবৰ্গসকলক অনুৰোধ কৰিছোঁ যাতে এই ভাইটিজনকো তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু আগবাঢ়ি যাওক সেইটোকে কামনা কৰিব ধন্যবাদ